প্ৰশ্নটো হ'ল 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান। লাভৰ শতকৰা হাৰ কি? এই সমস্যাটো আমি 10 ছেকেণ্ডৰ ভিতৰতে কৰি উলিয়াব পাৰোঁ। কিন্তু আমি কনচেপ্টটো জানি ল'লে এনেকুৱা যিকোনো ধৰণৰ সমস্যা আমি সমাধান কৰিব পাৰিম। সেইকাৰণে মই আপোনালোকক কনচেপ্টটো বুজাই ল'ম। তাৰপিছতহে 10 ছেকেণ্ডৰ ভিতৰত কেনেকৈ কৰি উলিয়াব পাৰি মই জনাম বা আপোনালোকে নিজেও বুজি পাব। চ' কনচেপ্টটো আমি বুজি লওঁ। ইয়াতে কি কৈছে আকৌ প্ৰশ্নটো চাওঁ। কৈছে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান আৰু লাভৰ শতকৰা হাৰ উলিয়াবলৈ কৈছে। লাভৰ শতকৰা হাৰ আমি কেনেকৈ উলিয়াওঁ? লাভৰ শতকৰা হাৰ অৰ্থাৎ প্ৰফিট পাৰ্চেণ্টেজ কেনেকৈ উলিয়াওঁ? প্ৰফিট পাৰ্চেণ্টেজ উলিয়াবৰ কাৰণে আমি প্ৰফিট উলিয়াব লাগিব, প্ৰফিট আমি জানিব লাগিব। তাৰপিছত আমি কষ্ট প্ৰাইচ জানিব লাগিব আৰু আমি তেতিয়া 100ৰে মাল্টিপ্লাই কৰি দিম, তেতিয়া আমি প্ৰফিট পাৰ্চেণ্টেজ পাই যাম। চ' প্ৰফিট আমি ক'ৰ পৰা পাম? প্ৰফিট পাম আমি চেলিং প্ৰাইচ বিয়োগ কষ্ট প্ৰাইচ। চেলিং প্ৰাইচৰ পৰা যদি কষ্ট প্ৰাইচ বিয়োগ কৰি দিওঁ অৰ্থাৎ বিক্ৰীৰ দাম, চেলিং প্ৰাইচ মানে বিক্ৰীৰ দাম, বিক্ৰীৰ দামৰ পৰা যদি কষ্ট প্ৰাইচ অৰ্থাৎ কিনা দাম যদি বিয়োগ কৰোঁ তেতিয়াহ'লে আমি প্ৰফিট পাওঁ অৰ্থাৎ লাভ পাওঁ। তো এইটো ফৰ্মুলা লগাই পেলাই জাষ্ট আমি প্ৰফিট পাৰ্চেণ্টেজ উলিয়াব পাৰিম, শতকৰা লাভ উলিয়াব পাৰিম। কিন্তু তাৰ আগতে আমি কি উলিয়াই ল'ব লাগিব? ইয়াত চেলিং প্ৰাইচ আৰু কষ্ট প্ৰাইচ কিমান কিমান সেইটো উলিয়াই ল'ব লাগিব। তাৰপিছতহে প্ৰফিট উলিয়াম, তাৰপিছত এইটো ফৰ্মুলা লগাই পেলাই আমি উত্তৰটো পাম। ঠিক আছে। চ' এতিয়া আমি কি কৰি ল'ম? এই সমস্যাটো সমাধান কৰিবৰ কাৰণে ধৰি লওঁ, ধৰা হ'ল এটা কণীৰ কিনা দাম এনেকৈ লিখিছোঁ 1 টকা বুলি ধৰিলোঁ। ঠিক আছে। ইয়াত কৈছে 20টা কণীৰ বেচা দামৰ সমান বুলি কৈছে, গতিকে আমি ইয়াত 20টা কণীৰ কথাটো লিখি লওঁ। 20টা কণীৰ কিনা দাম কিমান হ'ব? 20 টকা হ'ব। এটা কণীৰ কিনা দাম যদি 1 টকা হয়, 20টা কণীৰ কিনা দামো 20 টকাই হ'ব। তাৰপিছত আমি লিখিম প্ৰশ্নমতে। প্ৰশ্নত আমাক কি কৈছে? প্ৰশ্নমতে কৈছে 30টা কণীৰ কিনা দাম কি? 20টা কণীৰ বেচা দাম। ঠিক আছে। এইটো ভালকৈ বুজি ল'ব লাগে। যদি ইয়াত কৈছে এটা কণীৰ কিনা দাম আমি এটকা ধৰিলোঁ, তেতিয়াহ'লে 30টা কণীৰ কিনা দাম কেইটকা হ'ব? 30 টকা হ'ব। 30 টকা অৰ্থাৎ 30 টকাটো কি হ'ল? 20টা কণীৰ বেচা দাম। ঠিক আছে। 2 নম্বৰ লাইনটোৰ পৰা আমি কি বুজি পালোঁ? 20টা কণীৰ কিনা দাম আমি 20 টকা পালোঁ আৰু 4 নম্বৰ লাইনটোৰ পৰা আমি কি গম পাইছোঁ? 20টা কণীৰ বেচা দাম অৰ্থাৎ বিক্ৰীৰ দাম 30 টকা। ঠিক আছে। এতিয়া আমি সমান কৰি ল'লোঁ 20টা কণী। 20টা কণী সমান কৰিলোঁ। 20টা কণীৰ কিনা দাম আমি 20 টকা পালোঁ আৰু 20টা কণীৰ বিক্ৰী দাম আমি 30 টকা পালোঁ। লাভ হ'লনে নাই? লাভ হ'ল, কাৰণ 20টা কণীৰ কিনা দাম 20 টকাহে আছিলে। এতিয়া 20টা কণীৰ বিক্ৰীৰ দাম কিন্তু 30 টকা পালোঁ নহয়, লাভ হ'ল। গতিকে আমি কিনা দাম পালোঁ 20 টকা আৰু বিক্ৰীৰ দাম পালোঁ 30 টকা। ঠিক আছে। এতিয়া লাভ পাম। লাভটো কি আছিলে? লাভ অৰ্থাৎ প্ৰফিট আছিলে চেলিং প্ৰাইচ বিয়োগ কষ্ট প্ৰাইচ। ঠিক আছে। চেলিং প্ৰাইচ কিমান আছিলে? 30। 20টা কণীৰ বিক্ৰীৰ দাম কেইটকা? 20টা কণীৰ বিক্ৰীৰ দাম 30 টকা আৰু 20টা কণীৰ কিনা দাম কেইটকা? 20টা কণীৰ কিনা দাম 20 টকা। তেতিয়াহ'লে লাভ কিমান হ'ল? 10 টকা। এতিয়া আমি প্ৰফিট পাৰ্চেণ্টেজ কেনেকৈ উলিয়াম? ফৰ্মুলাটো মই অলপ আগতে দেখুৱাইছিলোঁ। প্ৰফিট পাৰ্চেণ্টেজ উলিয়াবৰ কাৰণে আমি ওপৰত লিখিব লাগিব প্ৰফিট অৰ্থাৎ 10, তলত লিখিব লাগিব কিনা দাম কষ্ট প্ৰাইচ কিমান হয়? 20 টকা। পূৰণ আমি কৰিম 100। ঠিক আছে। আমি কটাকটি কৰোঁ এইটো এনেকৈ 2ৰে 10ক 5 বাৰ, তেতিয়া 5 দুগুণ কিমান হ'ল? 5 দুগুণ 50%। 50% আমি উত্তৰ পালোঁ। এই সমস্যাটোৰ মানে এই প্ৰশ্নটোৰ উত্তৰ 50% হয়। এতিয়া কথাটো হ'ল কি, আমি 10 ছেকেণ্ডৰ ভিতৰত কেনেকৈ কৰি উলিয়াম? ঠিক আছে। 10 ছেকেণ্ডৰ ভিতৰত কৰি উলিয়াবৰ কাৰণে আমি এই দুটা কথা মন কৰিব লাগিব। 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান আৰু ইয়াত আমাক যিহেতু লাভৰ শতকৰা বুলি কৈছে, গতিকে ইয়াত লাভ হৈছে। এনেকুৱা সমস্যা থাকে লোকচানো হ'ব পাৰে।
গতিকে শতকৰা লোকচান হাৰ তেনেকৈ উলিয়াবলৈ কয়। গতিকে ইয়াত যিহেতু লাভৰ শতকৰা হাৰ বিচাৰিছে, গতিকে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আৰু বেছি সহজ হৈ যায়। তেতিয়া 20 টকাটো হ'ব, এই যিটো 20টো হ'ব কিনা দাম, 20টো হ'ব কিনা দামৰ সমান আৰু 30টো হ'ব বিক্ৰী দামৰ সমান। গতিকে 30ৰ পৰা 20 বিয়োগ কৰি দিলে হ'ল। 30ৰ পৰা 20 বিয়োগ কৰি পেলাই ওপৰত বহুৱাব লাগে আৰু তেতিয়া 100 পূৰণ কৰি দিব লাগে। তেতিয়া আমি এনেকৈ কটাকটি কৰি দিলে উত্তৰ পাই যাওঁ, 5 দুগুণ 50%। ঠিক আছে। যদি এইটোকে লোকচান যদি কৰা হয়, ঠিক আছে, লোকচানৰ হিচাপত যদি উলিওৱা হয়, যদি মানে লোকচান হ'লহেঁতেন, ঠিক আছে, তেতিয়া কি হ'লহেঁতেন, তেতিয়া এইটো 30টো হ'ব কিনা দাম, 30টো হ'ব কিনা দাম, তেতিয়া 20টো বিক্ৰী দাম হ'লহেঁতেন, তেতিয়া লোকচান হ'লহেঁতেন। তেতিয়া তলত কি আহিলেহেঁতেন, লোকচানৰ শতকৰা হাৰ উলিয়াবলৈ হ'লে তলত কিনা দাম 30 বহুৱালেহেঁতেন, ওপৰত 10 বহুৱালেহেঁতেন। ঠিক আছে, কাৰণ কিনা দাম বিক্ৰী দামৰ পৰা কিনা দাম বিয়োগ হ'লহেঁতেন, 10 আহিলেহেঁতেন। তেতিয়া কি হ'লহেঁতেন, লোকচান হ'লহেঁতেন। এনেকৈ লোকচানটো উলিয়ালোহেঁতেন। কিন্তু ইয়াত এইটো আমাৰ দৰকাৰ নাই, আমাৰ কথা এইটো। গতিকে 10 ছেকেণ্ডৰ ভিতৰত আমি নিশ্চয়কৈ উলিয়াব পাৰিম, নহয় জানো? গতিকে মই কনচেপ্টসহ আপোনালোকক বুজালোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব।